আজি শ্বেয়াৰ কৰিব লৈছোঁ মোৰ মাৰ এটা ৰেচিপি সৰিয়হ দি মাছৰ জোল। যিহেতু মোৰ মায়ে পৃথিৱীত নাই, মোৰ যেতিয়াই তেওঁলৈ বৰকৈ মনত পৰে তেওঁৰ ৰেচিপিবোৰ মই বনাই থাকোঁ। এতিয়া মাছটো কাটি বাছি লৈ পেলাই এটা মছলা ৰেডি কৰি ল'ম। ইয়াতে মই সৰিয়হ আৰু জিৰা আৰু নহৰু দিছিলোঁ, নহৰুটো ভিডিঅ'ত দেখুওৱা নহ'ল। তাৰপিছত মই মাছ কেইপিচ ফ্ৰাই কৰি হাফ ফ্ৰাই কৰি ল'ম। দুইফালৰ পৰা হাফ ফ্ৰাই কৰি পেলাই উলিয়াই ল'ম। একেটা তেলতে মই ইয়াতে মেথি গুটি কেইটামান দিছোঁ, পিঁয়াজ দি পেলাই অলপ সময় ভাজি থাকিম। তাৰপিছত ইয়াতে নিমখ, হালধি, অকমান জলকীয়া গুড়া দি পেলাই এইখিনি ভজাৰ পাছত মই ইয়াতে যোনখিনি বনাই ৰাখিছিলোঁ মছলা সেইখিনি মই দি দিম আৰু এইখিনি ভাজি থাকিম অলপ সময়। এতিয়া ইয়াতে মই বিলাহী দি দিছোঁ আৰু কেঁচা জলকীয়াও দি দিছোঁ। বিলাহীৰ পৰা অকমান পানী ওলাই, সেইকাৰণে অকমান আৰু পানী দি পেলাই মছলাখিনি মই যেতিয়ালৈকে তেল বিৰিঙি নাহে তেতিয়ালৈকে ভাজি থাকিম। অকমান চেনি দি দিছোঁ, যিহেতু অকমান তিতা লাগে, তিতা ভাৱ এটা থাকে সৰিয়হৰ। এতিয়া মাছখিনি দি পেলাই উতল আহি যাওঁতে ৰেডি হৈ গ'ল সৰিয়হৰ লগত মাছৰ জোল। যদি ৰেচিপিটো ভাল লাগিছে লাইক কৰিব।